কুমচিকা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এতিয়া মায়ে মই চুঙা পিঠা বনালোঁ আৰু লগতে আমি জুই ফুৱালোঁ। বহুত ঠাণ্ডা পৰিছে দেই। আৰু এতিয়া ৰাতিপুৱা হোৱাৰ লগে লগে আইতাকক দুয়োজনীয়ে সেৱা কৰিছে আৰু আমি এতিয়া যাব ওলালোঁ কামপুৰ। আৰু এতিয়া আমি আহি পাই গ'লোহি কামপুৰ। আৰু কামপুৰত আজি যিহেতু আইতাৰ শ্ৰাদ্ধ আছে সেই গতিকে আমি আহি পাই গ'লোহি। আৰু এয়া ভকত আহিলেই দেই, আমি আহালেই। আৰু এয়া ভকতে ভাত বনাব ল'লেই। আৰু এয়া লগতে মামাৰ ছোৱালী তাইও আহিলে, তাইৰ লগতে ফটো উঠি বুলি ভিডিঅ'কে কৰিলোঁ, তাই গমেই নাপালে। আৰু এয়া দেখিছেনে, আৰু নাম গাবলৈ আৰম্ভই কৰিলে। আৰু এয়া আমাৰ পেহীয়ে নিমখ লোৱাত ব্যস্ত। আৰু এতিয়া আমি শেষত প্ৰসাদ খালোঁ। প্ৰসাদ খাই মেলি আমি এতিয়া ভোজ খাবলৈ ল'লোঁ দেই। আৰু ভোজ খাবলৈ আমি দুয়োজনী বহি গ'লোঁ, মামাৰ ছোৱালীৰ সৈতে মই। আৰু এয়া খুৰাহঁতৰ লগতে দেউৰীয়েও ভোগো আৰম্ভ কৰিলে। আৰু ৰাতিপুৱাই শুই মেলি উঠি আৰু এয়া দেখিছেনে, ভাগিনীয়েও চুমা খাই দিলে। আৰু এয়া খোৱাৰ পৰা উঠি গৈ দেখোঁ যে মা আৰু ছোৱালীয়ে কাম কৰাত ব্যস্ত দেই। মিমাহ এজোপা হৈছিল ঘৰৰ আগফালে, আৰু সেয়া মিমাহ চিঙাত ব্যস্ত। আৰু এতিয়া বোলে মিমাহজোপাৰ পৰা বহুত মিমাহ পালে, চাওকচোন। এয়া ছোৱালীয়ে হিচাপ কৰিয়ে অন্ত পোৱা নাই। আৰু এতিয়া মিমাহ ৰ'দত দিবৰ কাৰণে তিৰপাল পাৰি ল'লে। আৰু এতিয়া আমি সেয়া কৰি মেলি আহি পাই গ'লোহি মেধিগাঁও। যিহেতু মামাৰ ঘৰ মেধিগাঁও, আজি আমি খানা খাম, কাৰণ মামাৰ ছোৱালীকেইজনীও আহিছে। আৰু গোটেইকেইজনী লগ খাই প্লেনিং কৰিলোঁ খানা খোৱাৰ কপিলীৰ পাৰত। যিহেতু কপিলীৰ পাৰত বিভিন্ন ধৰণৰ খেতি কৰিছিল, খোৱা নহ'ল, সেই গতিকে আমি পথাৰতে খালোঁ। দেখিছেনে, আমি এতিয়া বস্তু লৈ পথাৰলৈ আহি আছোঁ দেই। আৰু শেষত এতিয়া মামাৰ ল'ৰাটো আৰু মামাৰ ছোৱালীজনীয়ে দুইজনী লাগি গ'ল চৌকা খানাত। এয়া চাওকচোন, চৌকা খানি আজি বোলে পিকনিক কৰিহে এৰিব। আৰু সকলোৱে মিলি পিকনিকৰ কাৰণে যা যোগাৰ কৰি আছোঁ দেই। আৰু তাই বোলে আজি অকলে খানা বনাই আমাক খুৱাব। আৰু এতিয়া খৰিৰ কাৰণে ঘৰলৈ যাব লাগিব, বহুত দূৰ। সেই গতিকে লোকৰ জেওৱাকেই ভাঙি দিলোঁ। আৰু এয়া বদমাচি কামবোৰ নাযায়েই মানুহৰ জীৱনৰ পৰা, দেখিছেই নহয়, খৰি চুৰ কৰাত লাগি গ'লোঁ। আৰু শেষত এতিয়া ছোৱালীয়ে বোলে ছাগলী ধৰে, সেই গতিকে মাহীয়েকক পিছে পিছে নি তাই ছাগলী ধৰিবলৈ গ'ল। আৰু এতিয়া শেষত আমি গোটেইকেইজনী বহি আছোঁ, কথা পতাত ব্যস্ত। ইমান দিনৰ মূৰত লগ পাইছোঁ যেতিয়া কথা পাতিমেই ন। আৰু এতিয়া বিভিন্ন ধৰণৰ কথা পাতি আছোঁ। আৰু ছোৱালী দেখিছেনে, বদমাচি শেষেই নহয়। আৰু মামাৰ ছোৱালীয়ে ভাত বনাই আছে দেই। আৰু এতিয়া আমি চালাড কাটিলোঁ। আৰু শেষত ভাবিলোঁ কিবা টেঙা খাওঁ, যিহেতু একো টেঙা নাছিল, সেইকাৰণে নেমুকে কাটি ল'লোঁ। আৰু জলকীয়া গুড়া দি আমি গোটেইকেইজনীয়ে জ্বলা দি পেলাই নেমুকে খালোঁ, আৰু লোভিয়া যিহেতু। আৰু ভাল লাগিলে দেই খাই। আৰু এতিয়া বস্তু আনিয়ে হোৱা নাই, আকৌ গ'লোঁ ঘৰলৈ বহিবলৈ, কিবা আনো বুলি ঘৰৰ পৰা লৈ আহিলোঁ। আৰু এয়া চব্জি কাটাই নাই, পাহৰিলোৱেই। সেই গতিকে আকৌ লাগি গ'লোঁ চব্জি কাটাত। আৰু তাইও বনাই আছে দেই। এতিয়া চব্জি কাটি মেলি আমি খোৱা আৰম্ভই কৰিলোঁ। এয়া দেখিছেনে, আৰু মামা ছোৱালীজনীয়ে ভগাই আছে, আৰু লগতে মামা ল'ৰাটো। মই কিন্তু একো কৰা নাই, মই কিন্তু খোৱাতহে বহিলোঁ। আৰু এয়া দেখিছেনে, এতিয়া আহি গ'ল দালি, আৰু স্পেচিয়েলভাৱেতো মাংস আছিলেই, ক'বই নালাগে। আৰু পথাৰত খাইছোঁ যেতিয়া আৰু ভাল লাগিছেই। আৰু সকলোৱে এতিয়া আমি পথাৰত বহি ল'লোঁ খাবলৈ। আৰু মই খোৱাত ব্যস্ত দেই। চবেই টাটা বাই বাই কৰিলে, কিন্তু মোৰ সময় নহ'ল, খোৱাতে ব্যস্ত। আৰু এয়া দেখিছেনে, আমি শেষত এতিয়া ঠেলা টানিব লগা হ'ল। আৰু ঠেলা টানি ঘৰলৈ লৈ গ'লোঁ বস্তুখিনি। আৰু শেষত দেখিছেনে, এইটো ঢাপ থকাৰ বাবে আমি টানিবই নোৱাৰা হ'লোঁ। এয়া চাওকচোন, জোৰ লগাইহে এৰিলোঁ আৰু নিহে এৰিলোঁ। আৰু গৈ আছোঁ, দেখিছেনে, ল'ৰাটো হৈ পেলাই সি নিয়া নাই, আমি ছোৱালীকেইজনীয়ে নিব লগা হৈছে। আৰু ইহঁতে দেখিছেনে, মাহীয়েকে একো নকৰা দেখি লদি চপৰাকৈ মাৰিছে মাহীয়েকক। এয়া তাই বোলে ইমান শক্তিশালী, ভাতো বনাব আৰু বোলে ঠেলাও টানিব, সেই গতিকে ঠেলাও টানিবলৈ আহিলে। আৰু এয়া ছোৱালীয়ে টাটা বাই বাই কৰি পেলাই গ'লগৈ। আৰু শেষত এতিয়া আমি আহিলোঁ, এতিয়া কপিলী নদী পাই গ'লোহি। আৰু এতিয়া মামাৰ ঘৰলৈ আহিছোঁ যেতিয়া কপিলী নদী আহিবই লাগিব ন, কপিলী নদী নাহিলে কেনেকৈ হ'ব। আৰু যিহেতু মামাহঁতৰ ঘৰৰ আগফালে কপিলী নদী আছে, সেই গতিকে আমি আহি পাই গ'লোহি কপিলী নদী। আৰু ফটো ৰিলচ সকলোবোৰতো থাকেই আৰু ছোৱালী মানুহৰ জীৱনত। আৰু এয়া দেখিছেনে, আমি কপিলীত মাজত যাবলৈ সাহস নাই, সেই গতিকে বালিৰ কাষতে আমি অলপ খেলিলোঁ আৰু পানী ছটিয়ালোঁ। এনেকৈ আজি সময়বোৰ পাৰ কৰিলোঁ। এয়া চাওকচোন, সাঁতুৰিবলৈ যিহেতু নাজানো, সেই গতিকে পাৰতেই আছোঁ। আৰু সকলোৱে বেছি আঁতৰলৈ যোৱা নাই, বালিৰ কাষতে আৰু
তাৰপিছত শেষত পানীৰ পৰা উঠি পেলাই আমি ঘৰলৈ বুলি যাব লাগিব সেই গতিকে এতিয়া কপিলী নদীৰ পৰা ঘৰলৈ বুলি আহিলোঁ দেই যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব